Hello guys, good evening. I hope সকলো ভালে আছে। সকলোকে স্বাগতম জনাইছো নতুন এটা ব্লগৰ হৈতে। ৰাতিপুৱা ৰেগুলাৰ ব্লগ বনাই আছো, তাৰ কাৰণে ব্লগ বনাবলৈ মন যাই থাকে, ভাল লাগে আৰু এনেকুৱাকৈ ব্লগ বনাই থাকিলে ভাল লাগে। আৰু আপোনালোকে মোক কমেন্ট কৰি জনাবচোন ভিডিঅ'বোৰ কেনেকুৱাকৈ কি বনাম। আপোনালোকে কমেন্ট কৰিলে মোৰ ভিডিঅ'বোৰ বনাবলৈ উৎসাহ বাঢ়ি থাকিব নহয় জানো। আৰু আজি সন্ধিয়াৰ সময়তে ব্লগ এটা ষ্টাৰ্ট কৰিলো। কিমান আকৌ ৰেগুলাৰ মৰ্নিংতে ব্লগ বনাম, তাৰ কাৰণে ভাবিছো আজি সন্ধিয়াৰ সময়ত ব্লগ এটা ষ্টাৰ্ট কৰো আৰু সন্ধিয়াৰ সময়খিনিত কি কৰো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰো সকলোৱে চাই পেলাই ভাল পাব আৰু ভিডিঅ'টো আৰম্ভণিতে মই আপোনালোকক জনাও যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো দবাই ল'ব আৰু কমেন্ট এটা কৰি জনাব আৰু লগতে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব। হতে আনিছে দেখিছেনে, এয়া মই খাই কিন্তু বিৰাট ভাল পাওঁ, ছোৱালীয়ে ভাল পায়। এয়া হৈছে মধুৰি আৰু লগতে আছে জলকীয়া। জলকীয়াটো মই বহুতেই ভাল পাওঁ। ভাতৰ লগত মানে কি হয়, মই জলকীয়া নহ'লে মানে ভাতকেইটা খোৱা যেন নালাগে। তাৰ কাৰণে মই জলকীয়াটো মানে লাগিবই আৰু মই বিশেষকৈ জলকীয়াৰ কেঁচা জলকীয়াটো নহয়, এই যে পকা জলকীয়া দেখিছে এই পকা জলকীয়াটো খাই মই বেছি ভাল পাওঁ। গাইজ এতিয়া কাম বন গোটেইখিনি কৰি আজৰি হৈ আহি গ'লো, বাচন বৰ্তনো ধোৱা হৈ গ'ল, গা ধুই আহি গ'লো আৰু মানে এতিয়া এইখিনি সময়ত মানে গা ধুই আহিলে বহুত ভাল লাগে, ফ্ৰেছ যেন লাগে আৰু চাকি বন্তি লগাবলগীয়া আছে আৰু সন্ধিয়াৰ সময় হৈছে যিহেতুকে। আৰু এইপিনে আমাৰ মুনুও টোপনিৰ পৰা উঠিলে, এটাই খাই আছে মধুৰি। হাই। আৰু ময়ো মধুৰি প্ৰথমতে খাই ল'লোঁ। 4টা মধুৰি আনিছিলে, তাই এটা খালে, মই এটা খালোঁ আৰু 2টা বাচি আছে। আৰু আজি মানে আমাৰ মুনুই স্কুলৰ পৰা টিফিন একদম কমপ্লিট ফিনিছ কৰি আনিছে। বহুত ডাঙৰ কথা যেন হৈছে তাইৰ কাৰণে, কাৰণ টিফিন তাই ৰেগুলাৰ নিয়ে আকৌ ঘূৰাই আনে, ঘৰত আনি পেলাই আকৌ ফেলে দিবলগীয়া হয়, তেনেকুৱা যেন হৈছে। আৰু আজি মানে কমপ্লিট একদম ফিনিছ কৰি আনিছে, নহয় নহয়? Yes. আৰু এক্সামো আহি আছে, এতিয়া পঢ়িব লাগিব আৰু সন্ধিয়াৰ সময়খিনিত কি কৰিম আপোনালোকক দেখুৱাম। আৰু এইপিনে চাকি বন্তিও লগাবলগীয়া আছে, যিহেতুকে সন্ধিয়াৰ সময়ত মানে ধূপ চাকি মই লগাওঁৱে ভগৱানৰ ওচৰত, এতিয়া লগাই লওঁ। আৰু এইপিনে খিৰিকীবোৰো জপাই ল'লোঁ আৰু পৰ্দাবোৰ টানি দিবলগীয়া আছে। আৰু সন্ধিয়াৰ সময়খিনি সকলোখিনি দেখুৱাই থাকিম, চাই থাকিব, কেনেকুৱা লাগে কমেণ্ট কৰিব। এতিয়া চাহ বনাই খাবলৈ ওলাইছোঁ আৰু সন্ধিয়াৰ সময়ত মানে একাপ চাহ খাই পেলাই ভাল লাগে। আৰু ফেনখনৰ আৱাজটো মানে অকণমান আহি থাকিব পাৰে, মানে একদম ভিডিঅ'ত ফেনৰ চাউণ্ডটো বহুত বেয়া লাগে শুনিবলৈ, কিন্তু উপায় নাই, ফেনখন নিদিলে গৰম লাগে, তাৰ কাৰণে ফেনখন দি লৈছোঁ। আৰু এতিয়া আমাৰ এইপিনে চাহ ৰেডি, এয়া আমাৰ মুনুও খাই আছে চাহ। Hi. আৰু চাহৰ লগত লৈছোঁ ভুজিয়া, বিস্কুট আৰু এয়া ৰঙা চাহ, আৰু চাহ কাপ খাই লওঁ। আৰু এতিয়া আমাৰ মুনু যাব ওলাইছে টিউশ্যনত। এনে মানে টিউশ্যন কৰিব আহে ঘৰত, কিন্তু আজি মানে তাই ঘৰত মাতিছে, তাৰ কাৰণে যাব ওলাইছোঁ। আৰু এতিয়া ৰাস্তাটোত এনেকুৱাকৈ মই অকণমান আগবাঢ়ি থ'ব যাই আছোঁ, আমাৰ ৰাস্তাৰ পৰা অকণমান আগত মানে ঘৰৰ ৰুমটো, তাত যাই আছোঁ থ'বৰ কাৰণে। এতিয়া গৈ আছোঁ। Hi. থৈ আহিলোঁ আৰু আহি পেলাই আনিছোঁ মহ মৰা ধূপ। মানে এনেকুৱা মহ নহয়, মহ মৰা ধূপ নলগালে নহ'ব মানে। এতিয়া মই ৰুমৰ পিনে গৈ আছোঁ, এয়া আন্ধাৰ ৰাস্তাটোত আৰু এনেকুৱাকৈ লাইট জ্বলি থাকে। আৰু এতিয়া ৰাতি 10টামান বাজিছে, খাবলৈ ওলাইছোঁ ঘুগুনি, এইপিনে ৰুটি লৈ লৈছোঁ আৰু এয়া বেঙেনা আলু ভাজি। এতিয়া আজি ভিডিঅ'টো ইমানখিনিতে সামৰোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিবলৈ নাপাহৰিব। বাই বাই, সকলোৱে নেক্সট ব্লগত লগ